আমি এটা শব্দ প্ৰায় শুনো গ্যাছ বা গ্যাস্ট্ৰিক বা গ্যাস্ট্ৰাইটিছ মই ডক্টৰ Sashibha Barman আৰু আপোনালোকে চাই আছে মাই ডক্টৰ আহকচোন আজি আমি বুজিব চেষ্টা কৰোঁ যে গ্যাস্ট্ৰাইটিছ মানে কি আৰু ই কেই প্ৰকাৰৰ গ্যাস্ট্ৰাইটিছ শব্দটো আসলতে আহিছে গ্যাস্ট্ৰিক শব্দৰ পৰা আৰু গ্যাস্ট্ৰিক মানে হৈছে আমাৰ পাকস্থলী বা ষ্টামাক আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ এই খাদ্যখিনি আমাৰ মুখেৰেদি গৈ খাদ্যনলীৰ যায় আৰু খাদ্যনলীৰ পৰা গৈ আসলতে এটা বেগত জমা হৈ গৈ এই বেগটোৰ নাম হৈছে ষ্টামাক বা পাকস্থলী এই বেগটোৰ কাম হৈছে যে আমাৰ খোৱা আহাৰখিনি ই হজম কৰে আৰু এই হজম কৰাত কিহে সহায় কৰে এই পাকস্থলীৰ ভিতৰত উৎপন্ন হোৱা এচিডখিনিয়ে এতিয়া আমাৰ পাকস্থলী ৱালখন আসলতে খুব ডাঠ মাসলেৰে বনোৱা আৰু খুব হুতুৰা মুচুৰা হৈ থাকে সেই মাসলখিনি এইটো কিহৰ কাৰণে জানেনে যাতে এই এচিডখিনিয়ে আমাৰ পাকস্থলীটোৰ ভিতৰৰ অংশখিনি একো নষ্ট কৰিব নোৱাৰে কিন্তু কিবা কাৰণত যদি এই এচিডখিনিয়ে আমাৰ পাকস্থলী ৱালখনত ঘা লগায় বা কিবা কাৰণত আমাৰ যদি এই এচিডখিনিৰ কাৰণে পাকস্থলী ৱালখন ফুলি যায় বা ৰঙা পৰে তেতিয়াহ'লে এই কণ্ডিশ্যনটোকে আমি মেডিকেল টাৰ্মছত কওঁ গ্যাস্ট্ৰাইটিছ ইয়াৰ মানে হৈছে ইনফ্লেমেশ্যন অফ দ্য লাইনিং অফ দ্য ষ্টামাক গ্যাস্ট্ৰাইটিছ আসলতে দুই প্ৰকাৰৰ একিউট গ্যাস্ট্ৰাইটিছ আৰু ক্ৰনিক গ্যাস্ট্ৰাইটিছ এতিয়া কোনটো গ্যাস্ট্ৰাইটিছক আমি একিউট কম আৰু কোনটো গ্যাস্ট্ৰাইটিছক ক্ৰনিক যদি কিবা কাৰণত আপোনাৰ পেটৰ ওপৰত প্ৰচণ্ড বিষ অনুভৱ হৈছে আৰু অলপ টাইম যদি সেই বিষটো আছে বা কিবা কাৰণত আপুনি মেডিচিন খোৱাৰ পিছত সেই বিষটো ক্ৰমান্বয়ে কমি গৈছে বা নাইকিয়া হৈ গৈছে তেনে বিষ এটাক আমি আসলতে একিউট গ্যাস্ট্ৰাইটিছ বুলি কম কিন্তু ক্ৰনিক শব্দটোৰ মানে হৈছে যে বহুত দিনৰ পৰা হৈ থকা বা লাহে লাহে হৈ থকা তো যদি আপোনাৰ পেটৰ ওপৰৰ অংশত আপুনি ৰিম 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 ৰিমকৈ বহুত দিনৰ পৰা এটা বিষ অনুভৱ কৰি আছে তেনেহ'লে আপুনি কিজানি ক্ৰনিক গ্যাস্ট্ৰাইটিছত ভুগি আছে আহক আমি বুজো গ্যাস্ট্ৰাইটিছ কি কাৰণে হ'ব পাৰে যিহেতু গ্যাস্ট্ৰাইটিছ দুই প্ৰকাৰৰ তেনেহ'লে কাৰণসমূহো বেলেগ বেলেগ হ'ব প্ৰথমতে আমি কথা পাতিম যে একিউট গ্যাস্ট্ৰাইটিছ কি কাৰণে হ'ব পাৰে আমাৰ যদি পাকস্থলী ৱালখন কিবা কাৰণত এই এচিডখিনিয়ে কনষ্টেণ্ট এটা ইৰিটেশ্যন কৰি থাকে তেনে ক্ষেত্ৰত আমাৰ একিউট গ্যাস্ট্ৰাইটিছ হ'ব পাৰে এতিয়া কি কাৰণত ইৰিটেশ্যনটো হ'ব পাৰে যদি আমি বেছিকৈ এলকহল লওঁ বা আমি যদি খুব বেছি পৰিমাণে স্মকিং কৰোঁ আমি যদি খুব জ্বলা মছলা জাতীয় খাদ্য গ্ৰহণ কৰোঁ বা আমি যদি বহুত সময় খালী পেটেৰে থাকোঁ তেনে ক্ষেত্ৰত হ'লেও এই এচিডখিনিয়ে আমাৰ পাকস্থলী ৱালখনত এটা কনষ্টেণ্ট ইৰিটেশ্যন কৰি থাকিব পাৰে দুই নম্বৰ কাৰণটো হৈছে আমি যদি কিবা কাৰণত খুব বেছি পেইন কিলাৰ খাই আছোঁ তেনে ক্ষেত্ৰতো আমাৰ একিউট গ্যাস্ট্ৰাইটিছৰ লক্ষণসমূহ দেখা দিব পাৰে 3 নম্বৰ কাৰণটো হৈছে যে যিকোনো ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যনছ বা ভাইৰেল ইনফেকশ্যনছ বা ফাংগাল ইনফেকশ্যন আৰু 4 নম্বৰ কাৰণটো হৈছে যে কিবা কাৰণত আমি যদি খুব ষ্ট্ৰেছত থাকোঁ এই ষ্ট্ৰেছৰ কাৰণে আমাৰ শৰীৰত এচিডৰ উৎপাদনটো খুব বেছি পৰিমাণে বাঢ়ি যায় এতিয়া কি কাৰণত ষ্ট্ৰেছ হ'ব পাৰে যদি আমাৰ টোপনি ভালকৈ নহয় আমি খুব যদি ৰাতি হাৰে থাকোঁ টোপনি ক্ষতি কৰোঁ বা আমাৰ যদি খুব এটা ডাঙৰ এক্সিডেণ্ট হৈছে যাৰ ফলত আমাৰ ৰিকভাৰী হোৱাত খুব সময় লাগিছে যদি আমাৰ হেড ইনজুৰি হৈছে বা যদি আমাৰ বাৰ্ণছ হৈছে আমাৰ যদি গোটেই শৰীৰত জুয়ে পৰিছে তেনে ক্ষেত্ৰত আমাৰ শৰীৰত আসলতে ষ্ট্ৰেছৰ পৰিমাণটো বেছি হয় আৰু তাৰ ফলত এচিডৰ উৎপাদনটো খুব বেছি পৰিমাণে বাঢ়ি যায় ক্ৰনিক গ্যাস্ট্ৰাইটিছৰ কাৰণসমূহ পিছে সম্পূৰ্ণৰূপে বেলেগ ক্ৰনিক গ্যাস্ট্ৰাইটিছ আসলতে দুটা কাৰণে হ'ব পাৰে প্ৰথম কাৰণটো হৈছে যে এটা বেক্টেৰিয়া আচৰিত লাগিছে নেকি শুনি বাৰু এই পেটৰ প্ৰচণ্ড এচিডত বেক্টেৰিয়া কেনেকৈ জীয়াই থাকিব পাৰে কিন্তু এইটো সঁচা কথা
আমি আচলতে কথা পাতিছোঁ এটা বিশেষ বেক্টেৰিয়াৰ কথা আৰু এই বেক্টেৰিয়াটোৰ নাম হৈছে হেলিকোবেক্টাৰ পাইলৰি বা H. পাইলৰি। এতিয়া এই বেক্টেৰিয়াটোনো আমাৰ পাকস্থলীত কেনেকৈ পালেগে? আমি যদি লেতেৰা হাতেৰে খোৱা বস্তু মুখত লওঁ বা আমি যদি ভালকৈ খোৱা বস্তুবোৰ ধুই পখালি নলওঁ, খুব লেতেৰাকৈ আমি যদি এইবোৰ বনাওঁ আৰু তাৰপিছত যদি সেইখিনি সেৱন কৰোঁ, তেতিয়াহ'লে হেলিকোবেক্টাৰ পাইলৰি আমাৰ পাকস্থলীত সোমাব পাৰে। আৰু এই হেলিকোবেক্টাৰ পাইলৰি যদি এবাৰ আমাৰ পাকস্থলীত সোমায়, তেতিয়াহ'লে ই আমাৰ পাকস্থলী ৱালখনত আচলতে লাগি ধৰে আৰু আমি যিমান দিনলৈকে জীয়াই থাকোঁ বা যেতিয়ালৈকে আমি ইয়াৰ চিকিৎসা নকৰাওঁ, এই হেলিকোবেক্টাৰ পাইলৰি আমাৰ পেটৰ পৰা গুচি নাযায়। ক্ৰনিক গেষ্ট্ৰাইটিছৰ মেইন কাৰণ মনত ৰাখিব হেলিকোবেক্টাৰ পাইলৰি বা H. পাইলৰি ইনফেকশ্যন। ইয়াৰ উপৰিও কেতিয়াবা কি হয়, আমাৰ শৰীৰে আমাৰ বডিৰ এগেইনষ্টতে কিছুমান বস্তু বনোৱা আৰম্ভ কৰে আৰু সেইবিলাকক আমি কওঁ অটো ইমিউন এণ্টিবডিজ। এই অটো ইমিউন এণ্টিবডিজ যদি আমাৰ পাকস্থলীৰ এগেইনষ্টে বনোৱা হয়, তেতিয়াহ'লেও আমাৰ ক্ৰনিক গেষ্ট্ৰাইটিছৰ লক্ষণসমূহ হ'ব পাৰে।